কাৰণে ডাবল কৰিছে আৰু কওকচোন তাৰ কিবা লাভালাভ আছে নেকি সেই বেগুনৰ? আমার লাভ আছে, এই বাগানটা লাভ আছে। গিরি বাগান বুলি কয়। গিৰি বেগুন, আচ্ছা। গিরি বাগানটা আমার লাভ আছে। একটা গাছত 100 টাকার বাগান ফল আহে, এক লগতে আহে। যোৱাবাৰত আপুনি কৰিছিলে? যোৱাবাৰত কৰিছিলোঁ। কিমানখিনি কৰিছিলে আপুনি যোৱাবাৰত? আধা বিঘা মাটি কৰিছিলোঁ। আধা বিঘা? আধা বিঘা। এই আধা বিঘাত মানে একটা মানে একজোপা গছত চাব 100টা ফল আহিছে, মানে 100টা ফল মানে তো ধৰিব কেই কেজিমান হ'ব? অনুমান তো 20 কেজিমান হ'ব পাৰে। 15-20 কেজি। তেনেহ'লে নমস্কাৰ, মই আজি মুঠতে 2 নম্বৰ মাজাৰবাৰীত আহিছোঁ। একজন মানে বেগুন সেই খেতি কৰা মানুহ, কৃষক মানুহ হয়। মানে যোৱাবাৰত সেই আমাৰ ডিপাৰ্টমেণ্টৰ মানে যিটো মানে কপি চুৰি আছিল সেইটো কৰিছিলে, সি মানে ভাল উৎপাদন পাইছিল ন? পাইছিল। কিমান পাইছিলে আপুনি? এক বস্তা যি আমি দিছিলোঁ, এক বস্তা আলুৰ মাজত মই 13 বস্তা আলু পাইছোঁ। 13 বস্তা আলু পাইছে, ভাল। আৰু এতিয়া সেই একটা নতুন জাতৰ মানে বেগুন খেতি কৰিছে, মানে যেই বেগুন খেতিটো ৰবি আৰু এই খৰিফ ছিজনতো কৰা যায়, কিন্তু ভাগ্যক্ৰমে এতিয়া মানে ইমান দুৰ্ভাগ্য, এতিয়া সেই বেগুন মানে যোৱা 16 তাৰিখৰ পৰা 18-20 তাৰিখলৈ বানপানী হোৱাত চাবমাৰ্চ হোৱাৰ ফলত এতিয়া ফালি নাই, কিন্তু এতিয়া মৰিব ধৰিছে। এতিয়া মই সুধিব বিচাৰিছোঁ কিছুমান তথ্য, মানে এইটো বাগুনৰ ৰাজ কি আছে আপোনাৰ? সেইখিনি বাগুন যে মানে যোৱাবাৰত অলপ কৰিছিলে, এইবাৰ কৰিছে, কিয় কাৰণে ডাবল কৰিছে আপুনি কওকচোন তাৰ কিবা লাভালাভ আছে নেকি সেই বেগুনৰ? আমার লাভ আছে, এই বাগানটা লাভ আছে। গিরি বাগান বুলি কয়। গিৰি বেগুন, আচ্ছা। গিরি বাগানটা আমার লাভ আছে। একটা গাছত 100 টাকার বাগান ফল আহে, এক লগতে আহে। যোৱাবাৰত আপুনি কৰিছিলে? যোৱাবাৰত কৰিছিলোঁ। কিমানখিনি কৰিছিলে আপুনি যোৱাবাৰত? আধা বিঘা মাটি কৰিছিলোঁ। আধা বিঘা? আধা বিঘা। এই আধা বিঘাত মানে একটা মানে একজোপা গছত চাব 100টা ফল আহিছে, মানে 100টা ফল মানে তো ধৰিব কেই কেজিমান হ'ব? অনুমান তো 20 কেজিমান হ'ব পাৰে। 15-20 কেজি। তেনেহ'লে গছডাল মানে 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 বান্ধি ৰাখিব লাগিব, এই নিচিনা হৈছে আৰু কি না? খুঁটা দিব লাগে। খুঁটা দিব লাগিছে, আচ্ছা। লাগে। আচ্ছা, সেই জাতটো একে জাত। नोंथांमोन, आं दा बे माजाबारिनि सासे प्रग्रेसिभ फार्मार, गोसो गुदुं हालुवा हारुन रशिदनि आं फान्थाव बागानाव दङ। थांनाय जुन तारिखनि 16 तारिख 2022 जेबायदि लोमसावनाय दैबाना जादोंमोन, बेवहाय बेनि फान्थाव आरो लोगोसे बेलेग जिंखा बहल बे गासिबो लोमसावनायनि खारनावहाय माने थैलांगासिनो दं। दा बे गोबां दुखु प्रकाश खालामदों। आं दा बेजोंनो माखासे खोथा बाथ्राखौ आङो सावरायदों, माखासे तथ्यफोरखौ आं मिथिनो बेजों लुबैदों आरो। এতিয়াতো তেনেহ'লে আপুনি এইবাৰ আশা কৰিব নোৱাৰে। তেনেহ'লে যোৱাবাৰত আপুনি যিটো আধা বিঘা মানে প্লটত খেতি কৰিছিলে, সেইখিনি ভালে পাইছিলে? এইটো ভালে পাইছিলোঁ আমি, মানে লাভালাভ হ'ব পাৰিছিলে আৰু? অলপ লাভ পাইছিলোঁ আমি। আচ্ছা, সেই বিধান কি বীজ ভাণ্ডাৰত পায়? বীজ ভাণ্ডাৰত পায়। আচ্ছা, ঠিক আছে, ধন্যবাদ। যেন মানে বেলেগেও মানে সেই খেতিটো কৰক, লাভৱান হোক। হ্যাঁ, মানে বেগুন লাভৱান খেতি হ'লে তাৰ মাজত সেই একটা বেগুন আর কি, হ্যাঁ, এই একটা জাতৰ বেগুন বেগুন মানে সেই বেগুনটো মানে মানে কৰিব লাগে আর কি, লাভৱান হ'ব লাগে। গৃহস্থ লাভवान হ'ব লাগে। दा नोंथांमोना नायदो आं फान्थावनि अबस्थाखौ देखायनाय जाबाय, कन्डिसनखौ। थारमाने दा रानै थैलांगासिनो दङ आरो फिथाइफ्राबो सेवलांगासिनो दङ। फान्थावा टेन्डार प्लान्टमोन, मथते फार्स्ट हार्भेस्टिं टाइमावनो माने बे दै लोमसावनायनि खारनावहाय फिथाइयाबो सेवलांबाय, बिफाङाबो रानै थैलांबाय। मथते बिफाङा थैजोबनाय नङा, जायनाखि थांगोन बेखिनिखौ जाहाथे प्रटेक्सन फांगिसाइड होनानै कन्ट्रल खालामनायखौ आङो माने बेनो परामर्श होबाय। नायदो, माने गोबां फिथाइया थाइगासिनो दङ, यां टेन्डार। मथते फान्थावनि आइयाव मथते 6निफ्राय 8 माससिमा मोजां फिथाइ होयो, बिनि उनावहाय एसे थैहाबो। मथते बेखिनि समाव जेनाखि हार्भेस्टिं टाइम, बेवहायनो बियो मथते गोसोसो थानाय जाहैबाय आरो, जेबायदि प्रडाक्सन मोननांगौ, माने खर'आव माने आखाइ हमनानै थानांगौ जाहैबाय आरो बियो। दा गोसोआ बायदों। दा जेनाखि फांगिसाइड होनानै कयेकथा बिफां थांनानै थायो, थांनानै थानायनि उनाव जेब्ला बिलाइ गोरलै खिलियो, अब्ला माल्टिभिटामिन होनो थाखाय आं परामर्श होबाय, जाहाथे बेनि जेनाखि एसे खरस, जानायनि संख्रि फानलु खरस आरो माइरं दालिनि जेनाखि खरसा जाहाथे फैयो, बेखिनिखौनो आं बेखौ सन्तुष्ट खालामनो थाखाय परामर्श होबाय। बेनि बादैতো जेबो उपाय गैয়া। প্ৰিয় দৰ্শকসকল, এয়া হ'ল আমাৰ অঞ্চলৰ বা দেশবাসীৰ কৃষক বন্ধুসকলৰ ডাঙৰ একটা সমস্যা। এটা একটা মানে সেইবিলাক শান্তি ৰক্ষা বা এখেতৰ ক্ষতিগ্ৰস্ত হোৱাৰ বিনিময়ত কিবা একটা যদি আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰে, তেনেহ'লে এটাই উপায় আছে, সেইটো হৈছে ফচল বীমা যোজনা। আৰু এটা সমস্যা আছে তাতে,
মানে চকেইটা ফচল বীমা হোৱা নাই তাৰ কাৰণে আমাৰ অঞ্চলৰ যিবিলাক বুদ্ধিজীৱী ব্যক্তি তেখেতে মুঠতে কৃষকসকলৰ সেই ক্ষোভটো দূৰ কৰিবৰ কাৰণে ওপৰ লেভেলত মিনিষ্ট্ৰী লেভেলত সেইটো অলপ মাথা মাৰিব লাগে যেন সেই যোজনাটো ছাকচেছ হয়। এয়া হ'ল মোৰ অনুৰোধ। চি ইউ নেক্সট ভিডিঅ'।